নমস্কাৰ বন্ধুসকল, আজি এটা সম্পূৰ্ণ নতুন ভিডিঅ' মাজলৈ আপোনালোকক লৈ আনিছোঁ। আজি আপোনালোকক ক'ম যে আপোনাৰ জীৱনত ঘটি থকা প্ৰত্যেকটো কথা বা আপোনাৰ জীৱনটোক কেনেকৈ আপুনি আগুৱাই লৈ যাব, অৰ্থাৎ আপোনাৰ জীৱনত আহিবলগীয়া দিনবোৰ কিদৰে পাৰ কৰিব বা আপোনাৰ দুখ দুমোজা কেনেদৰে পাৰ হ'ব, সেইবোৰ জানিবলৈ হ'লে আপুনি নিশ্চয় বহুত চিন্তিত। গতিকে বৰ্তমান আমি দেখোঁ যে এনেধৰণৰ চিন্তাৰ কাৰণসমূহক আমি যেতিয়া সমাধান কৰিবলৈ যাওঁ, তেতিয়া হয়তো আমি পৃথকে বা বহু ব্যক্তিয়ে বহুত ধৰণে আপোনাৰ জীৱনত ঘটা বা জীৱনত আহিবলগীয়া দিনবোৰ কিদৰে পাৰ হ'ব এইখিনি কথা বুজাবলৈ চেষ্টা কৰে। কিন্তু আমি কাৰ কথা বিশ্বাস কৰিম, অৰ্থাৎ বিশ্বাস কৰিবলৈ আমাৰ বহুত টান হয় যে আমি কোনোবাই যদি কয় বোলে তুমি আমুকটো কৰা, তোমাৰ জীৱনত বহুতখিনি পৰিৱৰ্তন হ'ব, আৰু বেলেগ কোনোবাই ক'ব তুমি আমুক কৰা, কিন্তু তোমাৰ জীৱনতো এনেধৰণে বা নতুন নতুন দিনবোৰ যি আহিবলগীয়া দিনসমূহ সেইবোৰ ভালদৰে যাব। কিন্তু আমি কাৰ কথা বিশ্বাস কৰিম, অৰ্থাৎ আমি বিলিভ কৰিবলৈ বহুত হয়তো অসুবিধা হৈ পৰোঁ। গতিকে আমি জীৱনত যেতিয়া নেকি আমি চিন্তা কৰোঁ যে কিবা এটা কৰিম, অৰ্থাৎ আমি ভালদৰে এটা চাকৰি কৰিম, পঢ়া শুনা জীৱনটো পাৰ কৰিম, আহিবলগীয়া লাইফটো এজন ভাল ব্যক্তি হিচাপে জীয়াই থাকিবলৈ হ'লে সুখ বিচাৰি আমি দুখবোৰক পাহৰিবলৈ যত্ন কৰিম। গতিকে আমি এনেদৰে আগবাঢ়ি যাবলৈ হ'লে আমাৰ কিছুমান জীৱনত যেনেকৈ বহুত বাস্তুশাস্ত্ৰৰ মতে বহুতো আমাৰ কষ্ট যি দুমোজাত কিছুমান আমাৰ সৰু সৰু ভুল হৈ থাকে, সেই ভুলসমূহক আমি দূৰ কৰিব লাগিব। গতিকে এই ভুলসমূহ দূৰ কৰিবলৈ হ'লে আমি এটা সম্পূৰ্ণ আপোনাৰ এটা নতুন এপছৰ মাজলৈ লৈ আনিছোঁ, যি এপছটোৰ মাধ্যমেৰে আপুনি বিনা কোনো পইচা খৰচ নকৰাকৈ আপুনি ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষ ডাঙৰ ডাঙৰ জ্যোতিষীসকলৰ পৰা পৰামৰ্শ লাভ কৰিব, আৰু তেওঁলোকে আপোনাৰ জীৱনত ঘটা প্ৰত্যেকটো কথা অৰ্থাৎ প্ৰত্যেকটো সমস্যাৰ বিষয়ে আপোনাক সমাধানৰ হকে আশ্বাস দিব। আৰু যিহেতু নেকি আজি যদি আমি কোনোবা এজন এষ্ট্ৰলজি বা জ্যোতিষীৰ ওচৰত যাওঁ, তেতিয়া আমাৰ হয়তো বহুতো খৰচ আহি পৰে। কিন্তু এই এপছটোৰ মাধ্যমেৰে আপুনি যেতিয়া এপছটো ব্যৱহাৰ কৰিব, ইয়াত সম্পূৰ্ণ আপুনি নিজেই বুজি পাব কিদৰে আপুনি এপছটো ব্যৱহাৰ কৰিব লাগিব। আৰু এই এপছটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনাৰ সম্পূৰ্ণ এটা আপুনি কষ্ট নহয়, কাৰণ আপুনি যেতিয়া এপছটো অন কৰিব, তেতিয়া এই এপছটোত আপোনাৰ মোবাইল ফোনটো লিংক কৰিব লাগিব, আৰু মোবাইল ফোনটো লিংক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব, আৰু সেই OTPটো আপুনি মোবাইলত আপুনি কপি কৰি পেষ্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ এই এপছটো অ'পেন হ'ব, আৰু এপছটো অ'পেন হোৱাৰ লগে লগে আপুনি দেখিব হয়তো আপুনি বহুত জ্যোতিষী বা ভাৰতবৰ্ষৰ মহান মহান জ্যোতিষীসকলক চিনি পায়, যিসকলে সদায় আপোনাৰ লাইভ আহিব, আৰু আপুনি তেওঁলোকক নিজে ফোন কল কৰি বা SMS দৰে SMS ব্যৱহাৰ কৰি আপুনি তাৰ পৰা আপুনি নিজে জীৱনত আহিবলগীয়া দিনবোৰ পৰিত্ৰাণ পাব। অৰ্থাৎ আহিবলগীয়া দিনবোৰ আপোনাৰ কিছুমান যদি ভুল হৈ আছে, সেই ভুলবোৰ দূৰ কৰিবলৈ এই এপছটোৱে সহায় কৰিব। গতিকে এই এপছটো ব্যৱহাৰ কৰক আৰু আপোনাৰ জীৱনৰ পৰা সকলো সমস্যা শেষ কৰক। আহিবলগীয়া দিনবোৰ আপোনাৰ কুশলে যাওক। ধন্যবাদ।